Hello friends and welcome back to my YouTube channel. আৰু বহু দিন পিছত আপোনালোকক পুনৰ লগ পাই আছো মোৰ YouTube চেনেলৰ জৰিয়তে আৰু বেয়া নাপাব মই বহু দিনে ভিডিঅ' দিব পৰা নাছিলো একচুয়ালি মোৰ ডিভাইসটো বেয়া হৈ গৈছিল তাৰ পাছত বহুত এনেকুৱা কিবা কিবি কামৰ কাৰণে মই একচুয়ালি ভিডিঅ' আপলোড কৰিব পৰা নাছিলো আৰু আপোনাৰ এক্সপ্লোৰ উইথ বিকাশ আকৌ আহি গ'ল নতুন প্লেটফৰ্মত নতুন ডিভাইস লৈ আৰু এতিয়া পুনৰ ধমাকা হ'ব তো আজি হ'ল পোনপ্ৰথমে আপোনালোকক আজি হোলিৰ শুভকামনা যাচিছোঁ আৰু সকলোৰে যাতে এই হোলিৰ জৰিয়তে সকলোৰে জীৱনবোৰ ৰঙেৰে পৰিপূৰ্ণ হৈ পৰে তাৰে কাৰণে সকলোৰে বাবে প্ৰাৰ্থনা জনাইছোঁ আৰু আজি এই বহু দিনৰ গেপত এটা নতুন ভিডিঅ' আনিছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে মই মোৰ মৰম কৃতজ্ঞতা গোটেইখিনি যাচিছোঁ হোলি বুলি ক'লে সকলোৱে জানে বৰপেটা আৰু এতিয়া আমি গৈ আছোঁ বৰপেটাত আৰু তো বৰপেটাৰ হোলি আপোনালোকৰ আগত দেখাই আছোঁ তো বলক বৰপেটালৈকে আৰু মোৰ লগত এতিয়া আছে এইফালে আছে মা তাৰপাছত আগত আছে মামা এইফালে এবাৰ চোৱা তাৰপাছত ইফালে আছে ড্ৰাইভিং কৰি দাদা আৰু এতিয়া আমি গৈ আছোঁ বৰপেটা আমি একচুৱেলি একদম কীৰ্তন ঘৰৰ ওচৰৰ পৰা আৰু ৰিটাৰ্ণ বেক হৈ আহি আমাৰ এই জোৰৰাম হাইস্কুলৰ ওচৰত আমাৰ জেঠীমাহঁতৰ ঘৰ আছে তাতে আৰু গাড়ী থ'লোঁ মানে ইমান ট্ৰেফিক হৈছে মানে আৰু দুফালে পূৰা এই গাড়ী লাইন কৰি পাৰ্কিং কৰি থৈ দিয়া আছে কোনো ৰাখা জেগা নাই তাৰমানে আচলতে তৃতীয় দিনা দৌল মহোৎসৱ আৰু আজি আমি বৰদৌল বুলি কওঁ আৰু কিমান মানুহ হৈছে এবাৰ চাই লওক কিমান মানুহ মানে থিয় দিব জেগা নাই আৰু অহাকালি হ'ল আমাৰ কুৱেৰী মানে কালি হ'ল আপোনাৰ ফাকুৱা আৰু কালি যে কিমান মানুহ হ'ব ক'তো জেগা নোহোৱা হৈ যাব বৰদেউতাহঁতৰ বাইদেউহঁতৰ ল'ৰা এনেকৈ আৰু সেয়াই আৰু নিফিও হয় আহিছিল হোলী আৰম্ভ হৈ গ'ল ৰাতিপুৱাতে 9টা বজাতে তো আৰু অলপ দেৰিকৈ বৰপেটা গৈ আছোঁ আৰু বৰপেটাৰ হোলী দেখা পাব আজি মোৰ ভিডিঅ'ৰ জৰিয়তে বৰপেটাৰ পৰা দেখা পাব তো যেতিয়া বৰপেটা যাম তেতিয়া ভিডিঅ' কৰিম লগ পাম ফটা আগতে এনেকৈ দিব লাগে তাৰপিছত এনেকৈ দিব লাগে তাৰপিছত কি কয় হেপ্পী হোলী হেপ্পী হোলী বুলি কওঁ দুটা হেপ্পী হোলী বুলি কওঁ অঁ আৰু এতিয়া প্ৰায় বাজি আছে আপোনাৰ 11:30 আৰু এতিয়া আমি বৰপেটাত যাব ওলাইছোঁ মোৰ লগত দুজনমান যাব ভৱানীপুৰ চকুত ৰখি আছে আৰু তাৰে পৰা আমি গোটেইকেইজন লগ হৈ বাইকেৰে যাম গোটেইকেইটা যাম যাই মেলি হোলী হিচাপে অলপ এনজয় কৰিম আৰু আপোনালোককো দেখাব চেষ্টা কৰিম বৰপেটাৰ হোলী কেনেকুৱা হয় আৰু পোনপ্ৰথমে মই বৰপেটাত যোৱাৰ আগতে মোৰ যিখিনি ভিউৱাৰ্ছ আছে বা ছাবস্ক্ৰাইবাৰ্ছ আছে সকলোকে হোলীৰ আন্তৰিক শুভকামনা যাচিছোঁ আৰু চবে হোলী খেলক কিন্তু লগতে চবে ছেফ থাকক
আহি থাকোঁ বাৰু কোকৰাঝাৰৰ পৰা গুৰুমদা আহি পাইছে ইয়াতে আৰু সঁচাকৈ ইয়াতে ইমান মানুহ হৈছে ময়ো বৰপেটা হৈ গৈছে মোৰ এটা ইচ্ছা আছিল গুৰুমদা তাৰপিছত ভুৱনদাক লগ পোৱা আৰু আজি হোলীৰ জৰিয়তে আজি শুভ দিনটোত আমি লগ পালোঁ বহুত বেছি ভাল লাগে আৰু আগলৈকে যিমানখিনি হৈ থাকে আপোনালোকক দেখাই আৰু চাই থাকক ভিডিঅ'টো হয় নহয় ইমানে ব্যৱস্থা বেয়া কেনেকুৱা লাগিছে হোলী মানে বৰপেটা বৰপেটা মানে হোলী হোলী মই ক'ব নালাগে কাৰণ মোৰ বহুত ওপৰত তথাপিতো যিখিনি মোৰ আছে মধুস্মিতা বাৰ চেনেল আৰু ইফালে আহি গৈছে কি কম আৰু হিলাই দিছোঁ কমাই দিছোঁ একদম বৰপেটা বাকী আজি আমিও আহিলোঁ একদম ৰাতিপুৱাই কৈছে কিন্তু মহন্তে কৈছে হিলাই দিম বুলি হিলি গ'ল কিন্তু আৰু ইফালে মধুস্মিতা বা যিহেতু আহিছে পেটলা দাদা নহ'লে হ'ব নেকি পেটলা দাদাও আছে আৰু পেটলা দাদা কিবা এটা কৈ দিয়ক চবতছে মজা লাগিছে ভাই তোমাৰ ভুল হৈছে পেটলা দা নহয় পেটলি দা ই মহন্তে মোৰ পেটলি দা নাম এইফালে মহন্তে কৈছে অলৰেডি কৈছে মই ইয়াত মানে যোন অহা নাই মানে বৰপেটাৰ আহে মানে পেটলা দা নামটো কিবা এটা ভাল নালাগে পেটলা দা নামটো কিবা এটা ভাল নালাগে মানে ধৰি লওক অসন্মান কৰে না আমাতকৈ ডাঙৰ সেইকাৰণে পেটলি দা পেটলি দা বোলে কিবা কিউট লাগে বোলে যোনে যোনে বৰপেটাত অহা নাই আহক এইবাৰ মানে এবাৰ হ'লে আহক ইয়াৰে হোলী পৰিৱেশটো চাই যাওক বহুত মজা লাগে আমি খালি গধূলি এইফালে ঘৰত আছে ইয়াতে ঘৰত আছিলোঁ আমি অন কেমেৰা ফ'কাছ কৰা নহয় এইটো আৰু ইয়াতে মই গুৰুমদাহঁতক বিচাৰি আহি থাকোঁতে মই জুনিয়ৰ কেইজনমান লগ পালোঁ মোৰ জুনিয়ৰ হয় একচুৱেলি মই যেতিয়া পলিটেকনিকত পঢ়ি আছিলোঁ জুনিয়ৰ আছিল গোটেইকেইটা ইঞ্জিনিয়াৰ গোৱালপাৰা পলিটেকনিকৰে হয় আৰু মোক বিচাৰি অহা নাছিল একচুৱেলি গুৰুমদাক বিচাৰি আহিছিল কিন্তু গুৰুমদাক বিচাৰি আহোঁতে মোক লগ পাইছে কিন্তু সেইটো বেলেগ কথা আৰু মই গুৰুমদাৰ লগত আছিলোঁ কিন্তু লগ পাই ভাল লাগিছিলে চবকে লাগ পোৱাৰ মাজতে আমাৰ নীতিশ দাকো লগ পালোঁ আৰু এই আগত আছে মোৰ পাঠশালাত পঢ়ি আহিলোঁ 5 বছৰ ভজালী কলেজত আজিহে লগ পালোঁ আৰু লগ পাই সঁচাকৈ বহুত বেছি ভাল লাগিল আজি গুৰু মোৰ বিকাশ মোৰো এটা সৰু চেনেল আছে নীতিশ কুমাৰ ৰায় বুলি চাব সৰু নহয় মোতছে বহুত ডাঙৰ চাব দেই চাব সকলোৱে আৰু বৰপেটা আহি কেনেকুৱা লাগিল একদম বঢ়িয়া প্ৰতি বছৰে আহি আছোঁ ইহু এৰি দিনটো মানে ভাল লাগে বস্তু দেখি কিবা ভাল লাগে আৰু নাহিলে কিবা অলপ খালী খালী লাগে অসমৰ ভিতৰত চবতছে হোলী ডাঙৰ বুলি ক'লে ইয়াতে বৰপেটাই ভাল লাগিল বৰপেটাবাসী মিলাই দিছে আৰু ইফালে আছে আমাৰ বিকেশ ব্লগ নামটো কি বুলি আৰু মানে কিবা এটা প্ৰব্লেমৰ কাৰণে মই এতিয়া ঘৰত যাই আছোঁ চবকে মানে বাই বাই কৈ থৈ আহিলোঁ আৰু এতিয়া ঘৰত যাই আছোঁ আৰু ফাইনেলি মই ঘৰ আহি পালোঁ এতিয়া বাজি আছে প্ৰায় 5:15 আৰু কিবা এটা অঘটন এটা ঘটিছিল তাৰ কাৰণে মই সোনকালে আহি যাব লগা হ'ল তাতে যে আজি দৌল যাত্ৰা যি কৰে মানে মূৰ্তি লৈ কেনে ঘূৰে বাঁহ ভাঙা এইবিলাকো দেখাম বুলি ভাবিছিলোঁ আৰু সেইখিনি মই দেখাব নোৱাৰিলোঁ কাৰণ অকস্মাতে মই গুচি আহিব লগা হ'ল আৰু বিশেষকৈ মধুস্মিতা বা গুৰুং দা তাৰপাছত আমাৰ মহন্ত দা আৰু বাকী যিমানকেইটা ইউটিউবাৰক লগ পালোঁ আজি বহুত বেছি ভাল লাগিল আৰু সঁচাকৈ আজি দিনটো সঁচাই স্মৰণীয় আৰু এতিয়ালৈকে যোনে যোনে মানে দৌল মহোৎসৱ বৰপেটাৰ পৰা এনজয় কৰা নাই বা এতিয়ালৈকে চোৱা নাই
নেক্সট বছৰ আপোনালোকে বৰপেটাত আহিব সঁচাকৈ আপোনালোকে এইটো এক্সপিৰিয়েঞ্চ কেতিয়াও নাপাহৰে তো আজিলৈ ইমানতে এৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট গোটেইখিনি কৰি দিব আৰু লগতে তলত থকা ছাবস্ক্ৰাইব বাটনটো দবাই দিব তো এৰিছোঁ আজি তো আনটিল দ্য নেক্সট ভিডিঅ' টাটা বাই বাই আজি হে গোকুল মাঝে মধুর মুরলি বাজে